নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। গৃহিণী ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে ভোগালী বিহু ওলগ যাচিছোঁ। ভোগালী বিহু বুলি ক'লে ক'বই নালাগে, সকলোৰে ঘৰে ঘৰে পিঠা পনা বনোৱা আৰু জলপানৰ যোগাৰ কৰা। ময়ো এইবাৰ বিহুত পিঠা পনা বনোৱাৰ লগতে জলপানৰ ৰৈ যোৱা সামগ্ৰীৰে কণীবিহীন কেক এটা বনালোঁ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া তাৰ বাবে মই মিঠা দৈ লৈছোঁ টেবুল চামুচেৰে 3 চামুচৰ সমান। এতিয়া দৈখিনি মই 5 মিনিটৰ বাবে ভালদৰে ফেটি ল'ম। পাঁচ মিনিট হৈ গ'ল। সুবিধাৰ কাৰণে মই হুইস্কডালেৰে দৈখিনি ফেটি ল'লোঁ। এতিয়া ইয়াত মই আধা কাপ চেনি এড কৰি ল'লোঁ। চেনিখিনি মই 15 মিনিটৰ বাবে ভালদৰে মিলাই ল'ম। চেনিখিনি মিলাই ল'লোঁ। এতিয়া ইয়াত মই এইটো কাপেৰে আধা কাপৰ সমান ৰিফাইন তেল দি দিছোঁ। তেলখিনি দি মই 10 মিনিটৰ বাবে ভালদৰে ফেটি ল'ম, কাৰণ তেলখিনি দৈৰ লগত সোনকালে মিলি নাযায়। এয়া তেলখিনি এতিয়া মই ভালদৰে মিলাই ল'ম। তেলখিনি মিলাই ল'লোঁ। এতিয়া ইয়াত মই ভাত খোৱা চাউলৰ পিঠাগুড়ি এইটো কাপৰ জোখাৰে 1 কাপ লৈছোঁ। এতিয়া মই পিঠাগুড়িখিনি ভালকৈ মিলাই ল'ম। পিঠাগুড়িখিনি মিলাই ল'লোঁ। এতিয়া মই এখন চামুচেৰে 1 চামুচ বেকিং চ'ডা দি মিলাই ল'ম। এতিয়া একেখন চামুচেৰে মই 1 চামুচ বেকিং পাউডাৰ ভৰ্তিকৈ দি ভালকৈ মিলাই ল'ম। এয়া বেটাৰখিনি এনেকুৱা ধৰণৰ হৈছে। কনচিষ্টেঞ্চিখিনি একেবাৰে পাৰফেক্ট হৈছে। এয়া কেকটো বনাবৰ বাবে মই এই মাউলটো ব্যৱহাৰ কৰিছোঁ। মাউলটোৰ তলিখনৰ সমানকৈ এখন হোৱাইট পেপাৰ কাটি ৰিফাইন তেল সানি লৈছোঁ। এনেকুৱা ধৰণৰ কেক বনাবলৈ হ'লে ৰাউণ্ড মাউলহে ব্যৱহাৰ কৰিব, তেতিয়াহে কেকটো দেখিবলৈ ধুনীয়া হয়। এতিয়া মই বেটাৰখিনি মাউলটোত ঢালি ল'ম। এয়া কনচিষ্টেঞ্চিখিনি এনেকুৱা ধৰণৰ হৈছে। বহুত ভাল হৈছে, কাৰণ বেটাৰখিনিৰ ওপৰতে কেকটো নিৰ্ভৰ কৰে। এতিয়া মাউলটো মই টেপ টেপাই দিছোঁ। এনেধৰণে টেপ টেপাই দিলে এক্সট্ৰা এয়াৰ বাবলছবোৰ নাথাকে। তেতিয়াহ'লে ব'লক এতিয়া আমি কেকটো বেক কৰোঁগৈ। কেকটো আজি মই প্ৰেছাৰ কুকাৰতে বনাম। তাৰ বাবে মই প্ৰেছাৰ কুকাৰটোত নিমখ দি দিছোঁ। এইখিনি নিমখ মই আগতেও 2-3 বাৰ কেক বনাওঁতে ব্যৱহাৰ কৰিছিলোঁ। আজি আৰু অলপমান নতুনকৈ এড কৰি দিছোঁ। এতিয়া মই প্ৰেছাৰ কুকাৰটোত ঢাকনিখন মাৰি দি নিমখখিনি 10 মিনিটৰ বাবে প্ৰিহিট হ'বলৈ দিম। নিমখখিনি প্ৰিহিট হৈ গ'ল। এতিয়া মই কেক মল্ডটো প্ৰেছাৰ কুকাৰটোত বহাই দিলোঁ। এতিয়া কেকটো 1 ঘণ্টাৰ বাবে বেক হ'বলৈ দিম আৰু মাজে মাজে চাই থাকিম। এয়া আমাৰ কেক খাবলৈ ৰেডি। কেকটো খাবলৈ বহুত ভাল হৈছিলে। বহুত কোমল আৰু মিঠাই নিচিনা টেষ্ট এটা আহিছিলে। এগলেছ কাৰণেই নেকি মই গোটেই দৃশ্যখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ উৰুকাৰ নিশাই মই কেকটো বনাইছিলোঁ। ইফালে ভাতো বনাইছোঁ আৰু আনফালে পিঠা পনাও বনাইছোঁ, লগতে কেকটোও বনালোঁ, কাৰণ মোৰ ছোৱালীজনীয়ে এগলেছ কেক খাই খুব ভাল পায়। সেয়েহে তাইৰ বাবে কেকটোও বনালোঁ। ইমান ধুনীয়া হৈছে কেকটো। এয়া দেখিছেনে, মই আপোনালোকক এটুকুৰা কাটি দেখুৱাইছোঁ। আপোনালোকে বনাই চালে গম পাব কেকটো যিমানেই ধুনীয়া আৰু খাবলৈ সিমানেই টেষ্টি হয়। মোৰ ভিডিঅ'টো চাই আপোনালোকে বাৰু কেনে পালে? যদিহে ভাল পালে কমেণ্ট আৰু লাইক কৰি জনাবচোন, ভাল লাগিব। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাইছে, তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযায়। আজিলৈ আহিছোঁ।